নমস্কাৰ বন্ধুসকল, মোৰ নাম ৰাজ আৰু আসাম টিউব চেনেলটোলৈ আপোনাক সকলোকে মই স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি যিসকলে ইউটিউবত কাম কৰোঁ, আমাৰ মাজত কিছুমান নিবনুৱা আছে, কিছুমান বিবাহিতা আছে, কিছুমান অবিবাহিতা আছে, কিছুমানে চাকৰি কৰে, কিছুমানে চাকৰি নকৰে, কিছুমানে খেতি কৰে। আমি সকলোৱে ইউটিউবত আহিছোঁ এটা সপোন লৈ। আমি ইউটিউব চেনেল এটা সপোন লৈ খুলিছোঁ। কিন্তু একচুৱেলি ইউটিউব চেনেল খুলিবলৈতো কোনো টকা নালাগে। ইউটিউবত আজি আমি এটা চেনেল খুলিছোঁ এটা সপোন লৈ। ইউটিউবত আমি সকলো এটা চেনেল খোলোঁ কিবা এটা ভাবি আমি যেন ইয়াৰ পৰা কিবা এটা উপাৰ্জন কৰিব পাৰোঁ আৰু সেই টকাখিনিৰে যাতে আমি আমাৰ সংসাৰখন ভালদৰে চলাব পাৰোঁ। কিন্তু আমি যিসকলে ইউটিউবত কাম কৰোঁ 5-6 মাহ আমি বহুত কষ্ট কৰি ইউটিউবত ভিডিঅ' আপলোড দিওঁ আৰু তাৰ পাছত 5-6 মাহ কাম কৰাৰ পিছত 5-6 মাহ ভিডিঅ' আপলোড দিয়াৰ পিছত আমি দেখোঁ যে আমাৰ চেনেলত কোনো ভিউজ নাই, কোনো ছাবস্ক্ৰাইবাৰ বাঢ়া নাই আৰু আমাৰ চেনেলটোৰ পৰা কোনো ইনকাম হোৱা নাই। আৰু তেতিয়াহে আমি বুজিব পাৰোঁ যে ইউটিউব ইমান সহজ নহয়। আৰম্ভণিতে আমি আমাৰ ইচ্ছা শক্তি যিমান উৎসাহ সকলোবোৰ লগাই আমি ইউটিউব চেনেল এটা খোলোঁ। কিন্তু 5-6 মাহ কাম কৰাৰ পিছত আমাৰ সেই উৎসাহটো নোহোৱা হৈ যায়। অলৰেডি আমি বহুত ভিডিঅ' আপলোড কৰি দিলোঁ, অলৰেডি আমি বহুত কাম কৰি দিলোঁ, কিন্তু আমি আৰম্ভণিতে যিটো উৎসাহ লৈ ইউটিউব চেনেলত আহিছিলোঁ যে আমি ভাবিছিলোঁ যে আমি ইউটিউবত ভিডিঅ' আপলোড কৰিম, আমি তাৰ পৰা বহুত টকা ইনকাম কৰিম। কিন্তু 5-6 মাহ কাম কৰাৰ পিছত আমি বুজি পাওঁ যে ইউটিউব ইমান সহজ নহয়। আপুনি আপোনাৰ চকুৰে যিবোৰ সফল ইউটিউবাৰ দেখিছে তেওঁলোকৰ ইনকাম দেখিছে, কিন্তু আপুনি জানে তেওঁলোকৰ এই ইনকামৰ পিছত কিমান ৰহস্য আৰু কিমান ষ্ট্ৰাগল লুকাই আছে। আপুনি আপোনাৰ চকুৰে দেখা যিবোৰ সফল ইউটিউবাৰ তেওঁলোকৰ কিন্তু বহুত ৰহস্য আছে। আপুনি ভাবিব পাৰে যে এজন ইউটিউবাৰে 5-6 মিনিটৰ এটা ভিডিঅ' দি বহুত টকা ইনকাম কৰে বুলি, কিন্তু আপুনি জানেনে এটা 5 মিনিটৰ ভিডিঅ' আপলোড কৰিবলৈ যে কিমান সময়ৰ প্ৰয়োজন হয়? এটা 5 মিনিটৰ ভিডিঅ' আপলোড কৰিবলৈ আপোনাৰ 7-8 ঘণ্টাৰ সময় দৰকাৰ হয়। কণ্টেণ্ট বিচৰাৰ পৰা আৰম্ভ কৰি স্ক্ৰিপ্ট লিখা, তাৰপিছত আপোনাৰ মাইক কেমেৰা ছেট কৰা, তাৰপিছত ভিডিঅ' শ্বুট কৰা আৰু আটাইতকৈ কঠিন কামটো হ'ল ভিডিঅ' এডিটিং কৰা, তাৰপিছত থাম্বনেইল বনোৱা, টেক্সট বনোৱা, তাৰপিছতহে আপুনি এটা ভিডিঅ' আপলোড কৰিব পাৰে। কিন্তু আপুনি আপোনাৰ চকুৰে দেখা যিসকল সফল ইউটিউবাৰ তেওঁলোকৰ কি কি অসুবিধা থাকিব পাৰে আপুনি জানেনে? কিছুমানৰ মানসিক চাপ, কণ্টেণ্ট দি টপিকছ বিচাৰি নাপায়, তাৰপিছত আকৌ ভিডিঅ' দি মনত এটা অস্থিৰতা সৃষ্টি হৈ যায়, পাৰিবাৰিক নানান চিন্তাৰ মাজতো ৰেগুলাৰ ভিডিঅ' দিবলগীয়া হয় কাৰণ দৰ্শকে বুজি নাপায়। এজন ইউটিউবাৰ যে অকল 5 মিনিটৰ ভিডিঅ' এটাই দিয়ে সেইটো নহয়, এটা 5 মিনিটৰ ভিডিঅ' দিবৰ বাবে বহুত কষ্ট আৰু সময়ৰ প্ৰয়োজন হয়। মই মোৰ কথাই কৈ আছোঁ, মই বহুত মানসিক কষ্ট আৰু বহুত বাধাৰ মাজত থাকিও কিন্তু এটা আশা লৈ ৰেগুলাৰ ভিডিঅ' আপলোড কৰি আছোঁ যাতে এদিন মই ছাকচেছ হ'ব পাৰোঁ। ঠিক সেইদৰে আপুনিও যদি আজি সকলো বাধা অতিক্ৰম কৰি কণ্টেণ্ট নাই যদিও নাই, ভিউজ নাই যদিও নাই, ছাবস্ক্ৰাইবাৰ নাই যদিও নাই, এই সকলো বাধাৰ মাজতো যদি আপুনি লাগি থাকে আৰু আপুনি ইউটিউবত কাম কৰি গৈ থাকে, এদিন আপুনি ছাকচেছ হ'বই হ'ব আৰু তাৰ পৰা এদিন আপুনি ইউটিউবৰ পৰা ভাল টকা ইনকাম কৰিব পাৰিব। এই ইউটিউব প্লেটফৰ্মটো ইমান সহজ নহয় যেনেকুৱাকৈ আমি ভাবোঁ। ইউটিউব প্লেটফৰ্মত বহুত বাধা আছে, কিন্তু আমি যদি সকলো বাধা অতিক্ৰম কৰিও আমি যদি আগুৱাই যাব পাৰোঁ তেন্তে আমাক ছাকচেছ হোৱাত কোনেও আমাক ৰখাব নোৱাৰিব। আমাৰ কামৰ ডিপ্ৰেশ্যন, আমি কণ্টেণ্ট বিচাৰি নাপাওঁ, আমি ক'ৰ পৰা পাম কণ্টেণ্ট? আমি ইউটিউব চাবও লাগিব। সকলো কাম আৰু ডিপ্ৰেশ্যনৰ মাজতো আপুনি ইউটিউব চাব লাগিব, তেতিয়াহে আপুনি কণ্টেণ্ট বিচাৰি পাব। যিসকলে কাম কৰে, চাকৰি কৰে, তেওঁলোকে সেই ব্যস্ততাৰ মাজতে ইউটিউব চাব লাগিব আৰু যিসকল নিবনুৱা তেওঁলোকেতো ভালদৰে সময় পায়েই চাবলৈ। ইউটিউবক আপুনি বুজিবলৈ চেষ্টা কৰক আৰু সকলো বাধা অতিক্ৰম কৰিও আপুনি আগুৱাই যাবলৈ চেষ্টা কৰক। আপুনি যদি চেষ্টাও নকৰে আৰু হাত সাবটি বহি থাকে তেন্তে কেনেকুৱা হ'ব? গতিকে চেষ্টা কৰক, কাৰণ চেষ্টাৰ অসাধ্য এই পৃথিৱীত একো নাই। ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰক আৰু কমেণ্ট কৰক আৰু চেনেলটোলৈ যদি আপুনি নতুন আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰক। আজিলৈ ইমানে। আসাম টিউব চেনেলটো চাই থকাৰ বাবে আপোনাক সকলোকে মই ধন্যবাদ জনাইছোঁ।